মই বিজেপিত যোগদান কৰাৰ এই খবৰটো কোনোবাই কৌশলগতভাৱে প্ৰচাৰ কৰে বিশেষকৈ আৰু ভৱিষ্যত পৰিকল্পনা আপুনি কি কৰিছে স্যাৰ মই নগাঁৱৰ কেইটামান বিশেষকৈ চেণ্ট্ৰেল আছামৰ মই হ'ব না কাইলৈ ব্ৰহ্মপুৰ সমষ্টিত একেলগে 6টা ৰাস্তাৰ আধাৰশিলা। হেল্ল' ভিউৱাৰ্ছ, আজি মই সন্মানীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ছাৰৰ ঘৰলৈ আহিছোঁ আৰু আজি মই আপোনালোকক প্ৰদ্যুৎ বৰদলৈ ছাৰৰ বায়'গ্ৰাফী দেখুৱাম আৰু কেনেকৈ ইমানখিনি সফলতা হ'ল আৰু ৰাজনীতিৰ ক্ষেত্ৰত এজন প্ৰভাৱশালী ব্যক্তি। আৰু মই ছাৰৰ ঘৰৰ সন্মুখত আছোঁ, ঘৰৰ ভিতৰলৈ যাম আৰু আপোনালোকে চাই থাকক। আজি ছাৰৰ সৈতে জুকুদা নামৰ এখন গাঁৱলৈ যাম আৰু তাত ছাৰে এটা ৰাস্তাৰ আধাৰশিলা স্থাপন কৰিব আৰু ছাৰৰ লগত যাওঁতে গোটেইখিনি মই আপোনালোকক দেখুৱাম, ছাৰৰ বিষয়ে বহুত কথা সুধিম আৰু আপোনালোকে চাই থাকক। গুড মৰ্ণিং। আজি মোৰ লগত আছে আমাৰ নগাঁও সমষ্টিৰ সন্মানীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ছাৰ। আজি প্ৰদ্যুৎ বৰদলৈ ছাৰৰ বিষয়ে জানিম, কেনেকৈ ইমানখিনি জীৱনত সফলতা হ'ল আৰু আমাৰ ব্ৰহ্মপুৰৰ কাৰণে বহুতখিনি কাম কৰিছে আৰু সেইখিনি মই সুধিম কেনেকৈ কৰিলে ইমান কম সময়ৰ ভিতৰত। ছাৰ গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ছাৰ, মই আপোনাৰ এজন গুণমুগ্ধ ছাৰ আৰু আপোনাৰ বিষয়ে মই বহুত দেখি আহিছোঁ, শুনি আহিছোঁ আৰু মই আপোনাৰ বিষয়ে জানিব বিচাৰোঁ কি আপুনি শৈশৱ ক'ত আপুনি পাৰ কৰিছিল ছাৰ? শশাংক, এনেই আমাৰ ঘৰ হ'ল যোৰহাটত, হয়, কিন্তু মোৰ দেউতাই AR&T কোম্পানী, মোৰ দেউতাই ঢাকা ইউনিভাৰ্চিটিত পঢ়িছিলে। হয়, ঢাকা ইউনিভাৰ্চিটিৰ পৰা BA পৰীক্ষা দি পেলাই তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি নাছিলে দেই। তেতিয়া দেউতাই BA পৰীক্ষা দিয়াৰ পিছতে চাহাবে এই তাত আছাম অইল কোম্পানী, AR&T কোম্পানী, প্ৰথম আছাম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানী বুলি ব্ৰিটিছৰ এটা কোম্পানী আছিলে, তেওঁলোকে মাতি পঠিয়ালে দেউতাক। দেউতাই সেই তাতে চাকৰি কৰিলেগৈ মাৰ্ঘেৰিটাত আৰু তাতে বিয়া বাৰু কৰাই আৰু সংসাৰ কৰিলে। মাৰ্ঘেৰিটাতে মোৰ জন্ম, গতিকে মাৰ্ঘেৰিটাতে মই ডাঙৰ দীঘল হৈছোঁ আৰু মাৰ্ঘেৰিটাৰ অসমীয়া মাধ্যমৰ স্কুলতে মই LP স্কুল পঢ়িলোঁ। হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা মই মেট্ৰিক পাছ কৰি তাৰপিছত মই গুৱাহাটীলৈ কটন কলেজত পঢ়িবলৈ ওলাই আহিলোঁ। ছাৰ, মই জানো আপুনি পঢ়াত বহুত ভাল আছিলে ছাৰ। আপুনি পঢ়াত ইমান ভাল আছিলে, তো আপুনি ৰাজনীতিত কেনেকৈ আহিলে? ইমান চোকা আছিলে আপুনি সেইটো সময়ত, ৰাজনীতি কেনেকৈ আহিলে আপুনি? ৰাজনীতি কথাটো হ'ল এইটোৱে যে মই ঠিক এইটো নহয় যে মই ৰাজনীতি কৰিম বুলি একেবাৰে প্ৰথমৰ পৰাই ভাবি আছিলোঁ বা তেনেকুৱা ধৰণৰ, কিন্তু এটা যিটো কালক্ৰমত এনেকুৱা ধৰণৰ কিছুমান হয়। যেনে মই কটন কলেজত যেতিয়া পঢ়িছিলোঁ, তেতিয়া মই তাত কটন কলেজ ছাত্ৰ সন্থাৰ মই নিৰ্বাচিত, বহুত ভোটত মই জিকিলোঁ, তাত কণ্টেষ্ট কৰিছিলোঁ ছাত্ৰ সন্থাৰ। মই সাধাৰণ সম্পাদক হ'লোঁ। সাধাৰণ সম্পাদক হৈ যোৱাৰ পিছতে মই মোৰ জীৱনৰ কিছুমান বস্তু সলনি হ'ল, অলপ ইনভলভ হ'লোঁ। তাৰপিছতে অৱশ্যে মই পঢ়া শুনাত বেয়া নাছিলোঁ। সাধাৰণ সম্পাদক হ'লেও মই BA পৰীক্ষা ভাল ৰিজাল্ট কৰিলোঁ, অনাৰ্ছ আছিলে ইকনমিক্সত। গতিকে তাৰপিছত মই দিল্লীলৈ পঢ়িবলৈ গুচি গ'লোঁ। কিন্তু মোৰ এই যিটো মানুহৰ লগত বা যিবিলাক মিলা মিছা বাজি হেৰিত ৰাজনীতিৰ প্ৰতি মই আকৃষ্ট হ'লোঁ আৰু তাৰ এটা সৰু কাৰণ নোহোৱাও নহয়। চোৱা, আমি ভাল পাওঁ বেয়া পাওঁ, সাধাৰণতে আমাৰ মধ্যবিত্ত মানুহে আমি বেয়া পাওঁ যে ৰাজনীতিবিদবিলাক খুব বেয়া। ৰাজনীতিবিদবিলাকে হিন্দী চিনেমা দেখুৱায়, আটাইতকৈ বেয়া মানুহবিলাকে হ'ল ৰাজনীতিবিদ। কিন্তু ৰাজনীতিবিদেই আকৌ আমাৰ গোটেই ডেষ্টিনি, আমাৰ গোটেই আমাৰ সংসাৰৰ নিয়ম, আমাৰ সমাজৰ যদি কিবা পৰিৱৰ্তন হ'ব লাগে তেতিয়াহ'লে ৰাজনীতিবিদসকলেই কৰে। কাৰণ ৰাজনীতিবিদ যদি বেয়া ৰাজনীতিবিদ, চোৰ দগাবাজ বদমাছবিলাক যদি ৰাজনীতি তুমি ফিল্ডখন এৰি দিয়া, তেতিয়াহ'লে তুমি কেতিয়াও সুশাসন নোপোৱা, কেতিয়াও তোমাৰ ভৱিষ্যত দ্ৰষ্টা তুমি নোপোৱা, কেতিয়াও তোমাৰ ভৱিষ্যতে তোমাৰ আমাৰ সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে যিটো নেতৃত্বৰ প্ৰয়োজন, সেই নেতৃত্ব নাপায়। সেইকাৰণে মই আগৰ পৰাই ভাবোঁ যে পঢ়া শুনা কৰা, অলপ বুজা মেলা থকা অলপ মানুহ ৰাজনীতিত থাকিলে তেওঁলোকে যেতিয়া
নেতৃত্বত আহিব তেওঁলোকে যেতিয়া ক্ষমতা পাব সমাজখনৰ গুণগত পৰিৱৰ্তন হ'ব হয় স্যাৰ সেইকাৰণেই মই যদিও মই ৰাজনীতিত অৱশ্যে তেতিয়াই জঁপিয়াই পৰা নাছিলোঁ মই ছাত্ৰ অৱস্থাত আছিলোঁ তাৰপিছত মই দিল্লী স্কুল অফ ইকনমিক্সত পঢ়িলোঁ তাৰপিছত জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত পঢ়িলোঁ তাতো মই ছাত্ৰ সন্থাৰ নিৰ্বাচনত কাউন্সিলৰ হিচাপে JNUত মই নিৰ্বাচিত হৈছিলোঁ গতিকে মোৰ এটা আছিলে এটা ভিতৰত আৰু পিছত গৈ মই যেতিয়া অসমলৈ ঘূৰি আহিলোঁ কংগ্ৰেছ দলৰ লগত মোৰ এটা যোগসূত্ৰ হ'ল আৰু হেৰি হ'ল আৰু কংগ্ৰেছ দলত মই যোগদান কৰিলোঁ কাৰণ যিটো আদৰ্শ যিটো যেনেকৈ কাম কৰে বা হেৰিটোত মই আকৃষ্ট হৈছিলোঁ গতিকে ছাত্ৰ অৱস্থাৰ পৰাই মই কংগ্ৰেছ দলৰ লগত জড়িত আৰু পিছত মই ৰাজনীতিত সোমাই পৰিলোঁ আৰু একেবাৰে স্যাৰ আপুনি কংগ্ৰেছত থাকোঁতে আপুনি যেতিয়া মন্ত্ৰী আছিলে তেতিয়া আপুনি সফল হৈছিলে সেইটো সময়ত যেতিয়া তৰুণ গগৈ ছাৰৰ এই চৰকাৰ আছিলে আপুনি এজন সফল ব্যক্তি আছিলে তেতিয়া কাৰণ আপুনি শক্তি বিভাগত বহুত ভালদৰে আপুনি কাম কৰিছিলে শক্তি নহয় আপুনি বনমন্ত্ৰী মই আচলতে মোৰ এইটো সৌভাগ্য যে 2001 চনত যেতিয়া প্ৰথম তৰুণ গগৈদেৱৰ নেতৃত্বত যেতিয়া কংগ্ৰেছ চৰকাৰখন গঠন হৈছিলে তেতিয়া মই আটাইতকৈ কম বয়সীয়া মিনিষ্টাৰ হিচাপে তাত মই প্ৰথমতেই মই স্থান লাভ কৰিছিলোঁ আৰু তৰুণ গগৈ ডাঙৰীয়াই মোক বহুত গুৰুত্বপূৰ্ণ বিভাগ চাবলৈ দিছিলে প্ৰথমতেই মই অৱশ্যে তেতিয়া কেবিনেট মিনিষ্টাৰ নহয় মিনিষ্টাৰ অফ ষ্টেট আছিলোঁ প্ৰথম 2001 চনত তেতিয়া আপুনি বনমন্ত্ৰী আছিল নেকি নহয় বনমন্ত্ৰীৰ পিছত হৈছিলোঁ তেতিয়া মই গৃহ বিভাগটো চাইছিলোঁ আৰু তেতিয়া আমাৰ চিণ্ডিকেট এই চালফা অমুক তেতিয়া অসমৰ পৰিস্থিতি বহুত বেয়া আছিলে গতিকে মই খুব দৃঢ়তাৰে সৈতে হোম ডিপাৰ্টমেণ্টটো চলাইছিলোঁ তৰুণ গগৈ ডাঙৰীয়াই মোক সেইখিনি লিবাৰ্টি দিছিলে আমি যেতিয়া সেইটো সময়ত যেতিয়া আমি এতিয়া টিভি চাওঁ আপুনি সদায় দেখোঁ সদায় আপোনাৰ বিষয়ে ভাল নিউজ দিয়ে যেনেকৈ নহয় তাৰপিছত শুনা টিভি ভাল নিউজ দিয়াটোৱে ডাঙৰ কথা নহয় তুমি মোক মই তাৰপিছত কেইবাটাও বিভাগ অকল মই গৃহ বিভাগ নহয় তাৰপিছত মোৰ প্ৰমোশ্যন হ'ল মই কেবিনেট মিনিষ্টাৰ হ'লোঁ তেতিয়া মোক বন বিভাগৰ দায়িত্ব দিলে বন বিভাগৰ দায়িত্বৰ উপৰিও মই বিভিন্ন বিভাগ ছায়েন্স এণ্ড টেকন'লজি তাৰপিছত ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ তাৰপিছতে মই উদ্যোগ আৰু বাণিজ্য শক্তি তাৰপিছতে বেলেগ বিভিন্ন বিভাগ মই তদাৰক কৰিছিলোঁ আৰু তুমি শক্তি বিভাগৰ কথাটো ক'লা এই বস্তুটোত মই এটা কথা আঙুলিয়াই দিব খোজোঁ যে মই যেতিয়া শক্তি বিভাগৰ মন্ত্ৰী হ'লোঁ 2006 চনত তুমি বিশ্বাস নকৰিবা তাৰ আগৰ সুদীৰ্ঘ প্ৰায় 35 বছৰ কাল পাৱাৰ ছেক্টৰত আমাৰ নহয় কোনো ধৰণৰ বিনিয়োগ হোৱা নাছিলে তাৰমানে সেই অসম আন্দোলন যে আৰম্ভ হ'ল 79ৰ পৰা তাৰ আগৰ পৰাই মানে পাৱাৰ ডিপাৰ্টমেণ্টটো খুব কোনোমতে জোৰা টাপলি মাৰি চলাই আছিলে দুৰ্বল আছিলে তাত কোনো ধৰণৰ বিনিয়োগো হোৱা নাছিলে চৰকাৰৰ পইচাও নাছিলে কোনো বিনিয়োগ হোৱা নাছিলে আধুনিকীকৰণ হোৱা নাছিলে বা কোনো ধৰণে এতিয়া কি হ'ল ফলত অকল চহৰবিলাকতেহে বিদ্যুৎ দিয়া অৱস্থা আছিলে তেতিয়া কিন্তু আমাৰ 26,000খন ৰাজহ গাঁও আছে অসমত আৰু এই গাঁৱে ভূঞে ইলেক্ট্ৰিচিটি নাছিলে গতিকে মই যেতিয়া দায়িত্ব পালোঁ মই এই সম্প্ৰসাৰণ কৰাৰ কাৰণে কামত হাতত দিলোঁ আৰু সম্প্ৰসাৰণ কৰিবৰ কাৰণে মই খুজি মাগি এছিয়ান ডেভেলপমেণ্ট বেংক এছিয়ান ডেভেলপমেণ্ট ADBৰ পৰা আমি নেগচিয়েশ্যন কৰি বহুত বিনিয়োগ কৰিবৰ কাৰণে ধন আনিলোঁ আৰু ধন আনোতেও বহুত কম সুতত আমি 90% গ্ৰাণ্ট হিচাপে কেন্দ্ৰীয় চৰকাৰৰ যোগেদি আমি লৈ আহি পেলাই প্ৰথম আমি বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিলোঁ বিনিয়োগ কৰি পেলাই কি হ'ল গোটেই যিটো কাঠামোটো পৰিকাঠামোটো সেইটোত আমি সম্প্ৰসাৰণ কৰিলোঁ নতুন ট্ৰান্সফৰ্মাৰ লাগিলে নতুন লাইন হ'ল নতুন ছাবষ্টেচন হ'ল নতুন ডিষ্ট্ৰিবিউশ্যন লাইন হ'ল ট্ৰান্সমিশ্যন লাইন হ'ল গাঁৱে ভূঞে তেতিয়া আৰু তাৰপিছত ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনি গাঁৱে ভূঞে য'ত ইলেক্ট্ৰিচিটি কেতিয়াও নাছিলে কিন্তু হঠাতে সম্প্ৰসাৰণ কৰাৰ লগে লগে কি হ'ল হঠাতে চাহিদাটো হুকে মানে প্ৰায় 5 গুণ বাঢ়ি গ'ল সেই অনুপাতে আমাৰ হাতত হেৰি নাই যোগান ধৰিব পৰাকৈ আমাৰ বিদ্যুৎ শক্তিটো নাই কাৰণ বিদ্যুৎ শক্তি উৎপাদনটো সীমিত আছিলে আৰু আগৰ প্ৰজেক্টবিলাক চব বন্ধ হৈ আছিলে গতিকে মোৰ সেই সময়ত হাহাকাৰ লাগিছিলে তেতিয়া কি হ'ল ল'ড শ্বেডিং হ'বলৈ আৰম্ভ কৰিলে হেৰি গ'ল কিন্তু হঠাতে যে চাহিদাটো বাঢ়ি গ'ল চাহিদা অনুযায়ী বিদ্যুতৰ যোগান সীমিত আছিলে গতিকে তাত এটা বহুত গেপ হৈ গ'ল গতিকে মোক এতিয়াও শক্তিমন্ত্ৰী বুলি মানুহে গালি পাৰে কিন্তু গোটেই সেই সময়ৰ কথা কৈছোঁ কিন্তু গোটেই পৰিকাঠামোটো মই নিৰ্মাণ কৰিলোঁ আজি যে যিটো পৰিকাঠামো আছে সেইটো মোৰ দিনতে নিৰ্মাণ কৰা আপুনি ক'লে ছাৰ তাৰপিছত আপুনি
মাৰ্ঘেৰিটাত আপুনি 4বাৰকৈ আপুনি জিকি আহিছে হয় হয় তাৰপিছত আপুনি হাৰিলে তো হাৰি পেলাই আপুনি নগাঁৱলৈ কেনেকৈ আহিলে ছাৰ তাৰপিছত নহয় মই হাৰিলোঁ মানে এনেকুৱা ধৰণৰ মই 4বাৰকৈ মাৰ্ঘেৰিটা বিধানসভাক 20 প্ৰতিনিধিত্ব বছৰ কৰি ধৰি। ষ্টেটত আছিলোঁ 2016 চনত বিধানসভা নিৰ্বাচনত আমাৰ উজনি অসমত হয় একেবাৰে বিজেপিয়ে ধাহি বহি দিলে হয় হয় আৰু ময়ো হাৰিলোঁ আৰু এইটো হয়। স্বাভাৱিক কাৰণ ৰাজনীতিতটো সদায় ওখ চাপৰ আছেই কিন্তু ছাৰ এটা আমি নিজে নগাঁও হিচাপে আমি এই ভাগ্যৱান যে আপুনি নগাঁৱলৈ আহিলে তাৰপিছত নহয় নগাঁৱত মোক দলে ক'লে হয়। যে নহয় তাৰপিছতো 16 চনত মই হাৰিলোঁ হয় লোকসভা নিৰ্বাচন যেতিয়া 19ত আহিলে হয় তেতিয়া মোক দলে ক'লে যে তুমি লোকসভালৈ যাব লাগে হয় এতিয়া লোকসভালৈ যাবলৈ হ'লে মোক ক'লে যে তুমি নগাঁৱত আহা অসমৰ মধ্যস্থল হয় আৰু অসমৰ একেবাৰে অতি গুৰুত্বপূৰ্ণ এটা সংসদীয় সমষ্টি হয় তুমি তাত আহা কিন্তু মোৰ হাতত সময় নাছিলে হয়। হঠাতে লোকসভা নিৰ্বাচন দিলে মই মাত্ৰ হাতত 2 মাহ সময় পালোঁ হয় কিন্তু সেই 2 মাহতে মই ৰাইজৰ ওচৰলৈ আহিলোঁ আৰু এইটো মোৰ সৌভাগ্য সঁচা কথা কৈছোঁ শশাংক হয় যে এইটো মোৰ সৌভাগ্য যে নগাঁওবাসীয়ে মোক আঁকোৱালি ল'লে আৰু বিশেষকৈ মই নগাঁৱৰ আকাশে বতাহে অনুৰণিত হৈ থকা হয় গুৰুজনাৰ যিটো আদৰ্শ গুৰুজনাৰ জন্ম হৈছিলে হয়, ইয়াত আৰু অসমৰ বক্ষস্থল সেই মানে হয়, সঁচা কথা ক'লে হৃদয়খন নগাঁৱতে হয়, আছে হয়, বক্ষস্থল হয়। মধ্যভাগত গতিকে মই তাৰ জনপ্ৰতিনিধি হিচাপে গ'লোঁ আৰু মই পণ বান্ধি গ'লোঁ লোকসভালৈ যে মই নগাঁওবাসীক নগাঁৱৰ সমষ্টিৰ জনসাধাৰণক মই মোৰ অতি আন্তৰিকতাৰে সৈতে সমস্ত দিম আৰু মই এজন যোগ্য জনপ্ৰতিনিধি হিচাপে লোকসভাত মই প্ৰতিপন্ন কৰিম ছাৰ মই বিচাৰোঁ কি আপুনি সদায় থাকক এই নগাঁৱতে কাৰণ আপুনি আমাৰ ব্ৰহ্মপুৰৰ কাৰণে বহুত কাম কৰিছে আৰু ব্ৰহ্মপুৰৰ আগতে ৰাস্তা বহুত বেয়া আছিলে ছাৰ আমি যেতিয়া আগতে ব্ৰহ্মপুৰৰ পৰা নগাঁৱলৈ আহোঁ প্ৰায় আধা ঘণ্টা 1 ঘণ্টা সময় লাগে আৰু বৰ্তমান সময়ত প্ৰায় 15 মিনিটত পায়হি ছাৰ আপুনি ইমান কম সময়ত কেনেকৈ ইমানখিনি ৰাস্তা আপুনি চেংচন কৰালে ঠিক কৰিলে ছাৰ শুনা শশাংক এইটো কথা ঠিক যে মই MP হোৱাৰ পিছত হয় মোৰ ঠিক এনেকুৱা ধৰণৰ মোৰ হাত ভৰি বন্ধা অৱস্থাত মই কাম কাৰণ মই বিৰোধী দলৰ হয় চৰকাৰ দিল্লীতো বিজেপি হয় অসমতো বিজেপি হয় আৰু বিৰোধী দলৰ সাংসদ হিচাপে মোৰ আচলতে তেওঁলোকে মই ক'লেওতো তেওঁলোকে নকৰিব হয় কিন্তু মই অতি একান্তপতীয়াভাৱে অতি মানে আন্তৰিকতাৰ সৈতে ৰাস্তা পদূলি অমুক তমুক আমাৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে মই বিভিন্ন ধৰণৰ প্ৰস্তাৱ চৰকাৰক দাঙি ধৰিলোঁ অকল দাঙি ধৰাই নহয় মই নিজে গৈ মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক চিঠি লিখিলোঁ বোলো এইকেইটা আমাৰ সমষ্টিৰ এইবিলাক ৰাস্তা তেওঁ PWD বিভাগৰ মন্ত্ৰী আছিলে ঠিক তেনেকৈ মই দিল্লীত গৈ কাৰণ ফ্লেগশ্বিপ প্ৰগ্ৰেম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিবিলাক ফ্লেগশ্বিপ যেনে PMGSY গাঁৱত ৰাস্তা বনোৱা সেইটো এটা প্ৰাইম মিনিষ্টাৰ্ছ গ্ৰামীণ সড়ক যোজনা বুলি কয় PMGSY সেইটো দিল্লীৰ চৰকাৰে বা মানে ভাৰত চৰকাৰে দিয়া পইচা ভাৰত চৰকাৰৰ আঁচনি গতিকে মই তাত লাগি মই বহুত ৰাস্তা লাগি মই আন্তৰিকতাৰে লৈছোঁ দায়িত্ব মই ভাবোঁ যে এইটো মোৰ দায়িত্ব গতিকে মই দিল্লীত থাকোঁ যেতিয়া মই মানে মোৰ সাংসদ হিচাপে গতিকে মই তাত গৈ বহুত তেওঁলোকৰ অফিচত গৈ বা তেওঁলোকৰ যিটো আমোলা আছে যিবিলাক অফিচাৰ আছে তেওঁলোকক গৈ লগ ধৰি এইবিলাক যে কিয় দিব লাগে অমুক তেওঁলোকে মই যথেষ্ট ফ'ল' আপ কৰিলোঁ আৰু সেই ৰাস্তাবিলাক চেংচন হৈ পেলাই আজি মোৰ ভাল লাগে ছাৰ মানে কি হয় আমাৰ ব্ৰহ্মপুৰখন সম্পূৰ্ণ চেঞ্জ হৈ গৈছে আগতে ৰাস্তা বহুত বেয়া আছিলে মানে কি হয় মানুহ আহিব নোৱাৰে ইমানেই বেয়া ৰাস্তা আছিলে যেতিয়া মোৰ এতিয়া ফ্ৰেণ্ডবিলাক আহে ছিকিমৰ পৰা সিহঁতে কয় তোমাৰ ঘৰৰ ৰাস্তাটো কিয় ইমান বেয়া কিন্তু এতিয়া সেইখিনি বস্তু মোৰ ভাল লাগে কাৰণ খুবেই ভাল হৈ গ'ল আৰু মই প্ৰত্যেক 2 মাহৰ মূৰত মই ঘৰত আহোঁ ছিকিমৰ পৰা এতিয়া মোৰ বহুত ভাল লাগে কিন্তু মোৰ ঠাইখিনি এটলিষ্ট ৰাস্তা ঘাট খুবেই ভাল সেইকাৰণে মই আপোনাক বহুত আমি বহুত ভাগ্যশালী যে আপুনি নগাঁৱলৈ আহিলে আপুনি সেইকাৰণে আমি বহুত আপোনাক ধন্যবাদ দিছোঁ ছাৰ আপুনি এনেকৈ আপুনি কাম কৰি যাওক আৰু আমাৰ কাৰণে কাম কৰি যাওক আমাৰ বহুত ভাল লাগিব ছাৰ মই আৰু জানিব বিচাৰোঁ কি মই কেইদিনমান ধৰি নিউজত শুনিছিলোঁ কি ছাৰ আপুনি বিজেপিত যোগ দিব বুলি মই শুনি আছোঁ ছাৰ নিউজত বহুত দি আছিলে ছাৰ সঁচানে বাৰু ছাৰ চোৱা ৰাজনীতিত বিভিন্ন ধৰণৰ ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰে হয় মই কংগ্ৰেছ দলৰ লগতেই জড়িত আৰু ছাত্ৰ অৱস্থাৰ পৰাই কংগ্ৰেছ দলৰ লগত জড়িত মই বিজেপিত যোগদান কৰাৰ এই খবৰটো কোনোবাই কৌশলগতভাৱে প্ৰচাৰ কৰে বিশেষকৈ নগাঁৱত মোৰ ধাৰণা
তাত বিভিন্নজনৰ কাৰণ ৰাজনীতিত এইবিলাক আছেই খুচা বিন্ধা তোমাৰ তুমি অলপ যদি কাম কৰা তোমাক একেবাৰে এনেকুৱা ধৰণৰ অপমানজনক এনেকুৱা ধৰণৰ বদনাম অপবাদ জাপি দিব যে তোমাৰ মাজতে কাম কৰাৰ কোনো স্পৃহাই নাথাকে আৰু মই বিজেপিলৈ যাম বুলি কোৱা কথাষাৰৰ কোনো ভিত্তি নাই কিন্তু এইটো ঘাইকে বাৰে বাৰে মিডিয়াত প্ৰচাৰ হয় মই ভাবোঁ যে এইটো আমাৰ কংগ্ৰেছৰ যিবিলাক কৰ্মী চুকে কোণে সোমাই আছে বা যিসকল আমাৰ কংগ্ৰেছৰ দলৰ সাংগঠনিকভাৱে জড়িত ব্যক্তিসকলৰ মনোবল হ্ৰাস কৰিবৰ বাবে কাৰণ হয়তো এনেকুৱা ধৰণৰ এটা কৌশলো হ'ব পাৰে আৰু আমি আৰু দেখিছোঁ কি কংগ্ৰেছৰ পৰা বহুত মানুহ বিজেপিত গৈছে ট্ৰেইনিং গ্ৰাউণ্ড পালোঁ ঠিক তেনেকৈ এতিয়া বিজেপি যিটো বিশেষকৈ অসম বিজেপি বা বাহিৰতো দেশতো কাৰণ বিজেপিটো আগতে ৰাজনৈতিক দলটো বৰ দুৰ্বল আছিলে গতিকে কংগ্ৰেছৰ পৰা বহুত লোক গ'ল বিভিন্ন কাৰণত তেওঁলোকে ব্যক্তিগত কাৰণতে হওক বা আদৰ্শগত কাৰণতকৈ মই ভাবোঁ যে কেতিয়াবা কংগ্ৰেছ দলতো হয়তো কাম কৰি পেলাই তেওঁলোকে কিবা কাৰণে খুব বেদনা পুঞ্জীভূত বেদনাৰ হয়তো উদ্গীৰণ হৈ তেওঁলোকে বিজেপিত গৈ যোগদান কৰিছে তেনেকুৱা ধৰণৰো হ'ব পাৰে বা নেতৃত্বৰ ভুলৰ কাৰণেও হ'ব পাৰে কেতিয়াবা নেতৃত্বই যদি ভালকৈ আঁকোৱালি নলয় মানুহবিলাকক তেতিয়াহ'লে যদি মানুহ ভাবে যে নহয় মোক বাহিৰা দৃষ্টিৰে চাইছে নেতৃত্বই তেনেকুৱা ধৰণৰ বস্তুবিলাকৰ কাৰণে বহুতে দুখত আৰু কিছুমানে আকৌ সম্পূৰ্ণ ব্যক্তিগত কাৰণত ধৰা চৰকাৰ দুৰ্নীতি কৰিছিলে বা বিভিন্ন ধৰণৰ কৰিছিলে বিজেপি চৰকাৰে তেওঁলোকক এতিয়া এইবিলাক যে ইনকাম টেক্স ইডি তাৰপিছত CBI লগাই দিলে তেওঁলোকে হাৰিবৰ কাৰণে এনেকুৱা ধৰণৰ তৃণমূল পৰ্যায়তো গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট বা এনেকুৱা আছে বহুত দুৰ্নীতি কৰা কংগ্ৰেছৰ দিনতো বহুত দুৰ্নীতি হৈছিলে গতিকে দুৰ্নীতি কৰা মানুহবিলাকক ধৰা ভাবে যে নহয় আমি বিজেপিত গ'লে আমাৰ হাতখন মাফ হৈ যাব গতিকে বিজেপিত গৈ পেলাই তোমাৰ তেওঁলোকে ভাবে যে বিজেপিত গ'লে আমি আৰু বাচি যাম আৰু তেনেকুৱা ধৰণৰ বস্তুৰ কাৰণেও বহুতে গৈছে ছাৰ আপোনাৰ ফেমিলিত কোন কোন আছে ছাৰ মই মোৰ পত্নী আছে আৰু আমাৰ দুজন ল'ৰা আছে ছাৰ ল'ৰাজনে কি কৰে ছাৰ আমাৰ ডাঙৰ ল'ৰাজনে পঢ়া শুনা সমাপ্ত কৰি ই এতিয়া নিজাববীয়াকে প্ৰতিষ্ঠিত হ'বৰ কাৰণে কিবা কিবি কাম কৰিছে সৰু সুৰাকে কাম কৰিছে নিজাববীয়াকে এতিয়া আমাৰ লগত মানে মইতো ঘূৰিয়ে ফুৰোঁ মইতো নগাঁৱতে থাকোঁ তেওঁ গুৱাহাটীত থাকে আৰু আমাৰ সৰু ল'ৰাজনেও আমেৰিকাতে আছিলে পঢ়া শুনা তাতে কৰিলে পঢ়া শুনা সমাপ্ত নহয় আকৌ পঢ়া শুনা কৰিব তাত এটা নিয়ম আছে আমেৰিকাত যে গ্ৰেজুৱেশ্যন কৰাৰ পিছত তুমি যেতিয়া মাষ্টাৰ্ছ কৰিবা তুমি যদি মেনেজমেণ্টেই কৰা বা ল কৰা বা বেলেগ হেৰি কৰা তুমি কমেও 2 বছৰ কাম 2 বছৰ বা 3 বছৰ কাম কৰিব লাগে গতিকে সেই তেনেকুৱা এটা সন্দিক্ষণত আমাৰ সৰু ল'ৰাজনেও এতিয়া গ্ৰেজুৱেশ্যন বাৰ্কলে ইউনিভাৰ্চিটিৰ পৰা কৰি এতিয়া কামত সোমাইছে আৰু তাৰপিছত আকৌ হয়তো পঢ়া শুনা কৰিব আৰু মেমে কি কৰে মোৰ পত্নীয়ে গোটেই ঘৰখন চাই সংসাৰ চাই আৰু মোক সকলো প্ৰকাৰে মোৰ লগত থাকে মোক তেওঁ নথকা হ'লেতো মই চাগে এনেকৈ প্ৰতিষ্ঠিত হ'বই নোৱাৰিলোঁ আৰু আমাৰ সৰু সুৰা আমাৰ পৰিয়ালৰ সৰু ব্যৱসায় দুটা কোম্পানী আছে সৰু কোম্পানী সেই কোম্পানীকেইটা তেওঁ চোৱা চিতা কৰে আপুনিতো আৰম্ভণিতে জব আপুনি চাকৰি কৰিছিলে চাকৰি মই অলপ সময়ৰ কাৰণে কৰিছোঁ কাৰণ মোৰ লগৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া মই দিল্লীত পঢ়া শুনা কৰিছিলোঁ বেছিভাগে IAS IPS এনেকুৱা ধৰণৰ দিছিলে মই তেতিয়াই সিদ্ধান্ত লৈছিলোঁ যে মই কেতিয়াও এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সাম নিদিওঁ কিন্তু মাজতে মই MA পাছ ঠিক পৰীক্ষা দিয়ে মই ভাবিলোঁ এবাৰ কম্পিটিটিভ এক্সামত মই নিজৰনো কেনেকুৱা মোৰ মেধা চাবৰ কাৰণে মই ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে বৰ ডাঙৰ অইল কোম্পানী 1 নম্বৰ অইল কোম্পানী তেওঁলোকে মেনেজমেণ্ট ট্ৰেইনিৰ কাৰণে এটা পৰীক্ষা পাতিছিলে তেওঁলোকৰ মানে হেৰি কৰিবৰ কাৰণে তেওঁলোকৰ অতি উচ্চ পৰ্যায়ৰ এটা মেনেজমেণ্ট ট্ৰেইনিং কাৰণে তেওঁলোকে পৰীক্ষা পাতিছিলে কম্পিটিটিভ এক্সাম মই তাত দিলোঁ আৰু একেবাৰে মই চিলেক্ট হ'লোঁ হৈ পেলাই মই ভাবিলোঁ যে কি বেয়াটো পইচা পাতি বহুত দিছিলে অইল কোম্পানীবিলাকৰ দৰমহা বহুত বেছি গতিকে মই চাকৰিত সোমালোঁ মই 3 বছৰ আচলতে ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ মাৰ্কেটিং ডিভিজনত মই চাকৰি কৰিছিলোঁ দেশৰ বিভিন্ন জেগাত মই কাম কৰিছিলোঁ সেইটোৱে মোৰ জীৱনত এটা বৰ ডাঙৰ এক্সপ'জাৰ দিলে বহুত কথা শিকিলোঁ মই মোৰ বৰ ডাঙৰ ভাল অভিজ্ঞতা হ'ল তাৰপিছত আৰু মই চাকৰি এৰি পেলাই অসমলৈ গুচি আহিলোঁ তাৰপিছত মই মোৰ নিজা কাম আৰম্ভ কৰিলোঁ ছাৰ আপুনি কংগ্ৰেছলৈ আপুনি কেতিয়া আহিছিলে ছাৰ
কিমান চনৰ পৰা আপুনি মই কিমান চন মানে মই যেতিয়া কটন কলেজত জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ তেতিয়াই মই NSYত যোগদান কৰিলোঁ আৰু সেয়াটো তোমাৰ কিমান মোৰ বয়স তেতিয়া মাত্ৰ 18 বছৰ আছিলে 18-19তে মই যোগদান কৰিলোঁ আৰু তেতিয়াৰ পৰা আছোঁৱেই কংগ্ৰেছত বহুত বছৰ হৈ গৈছে হৈছে বহুত বছৰ হৈছে আপোনাৰ পৰা জানিব বিচাৰোঁ নগাঁও সমষ্টিৰ কাৰণে আৰু ভৱিষ্যত পৰিকল্পনা আপুনি কি কৰিছে ছাৰ মই নগাঁৱৰ কেইটামান বিশেষকৈ চেণ্ট্ৰেল আছামৰ মই এটা বস্তু কৰিব খুজিছোঁ যিটো মই খুব পেশ্যনেট মই শ্ৰীমন্ত শংকৰ মিছন তোমালোকে জানা চাগে শ্ৰীমন্ত শংকৰ মিছন খুব আমাৰ উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণা এটা NGO আৰু সেই সময়ত অসমৰ পুৰোধা ব্যক্তিসকল স্বৰ্গীয় হলধৰ ভূঞাই হওক মতিৰাম বৰাই হওক বা তেওঁলোকসকল যিসকল আছিলে সেইসকলে বহু দূৰদৰ্শী আছিলে ভৱিষ্যদ্ৰষ্টা আছিলে তেওঁলোকে 1900 তেতিয়া শ্বিলঙত কেপিটেল আছিলে 1950 চনতে এই NGOটো কৰিছিলে সেই সময়ত আমাৰ দেশত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল অসমত লেপ্ৰচি কুষ্ঠ বেমাৰ একেবাৰে মহামাৰীৰ নিচিনা কুষ্ঠ বেমাৰ বা TB বা ব্লাইণ্ডনেছ বা এইবিলাকৰ কোনো ধৰণৰ নাছিলে গতিকে শ্ৰীমন্ত শংকৰ মিছনে কি কৰিলে NGO হিচাপে এইবিলাকক এটা লেপ্ৰচি ইৰাদিকে কুষ্ঠ বেমাৰ নাইকিয়া কৰিবৰ কাৰণে পলিঅ' বেমাৰ নাইকিয়া কৰিবৰ কাৰণে বা TB বেমাৰ নাইকিয়া কৰিবৰ কাৰণে খুব এক্সটেনচিভলি কাম কৰিছিলে আৰু তোমালোকে জানা নগাঁৱতে ব্লাইণ্ড স্কুল আছে ড্ৰাগ ডি এডুকেশ্যন চেণ্টাৰ তেওঁলোকে খুব ভাল সামাজিক সমাজ সেৱা কৰি থাকে মই তেওঁলোকৰ লগত জড়িত হৈ নগাঁৱৰ উঠি অহা প্ৰজন্ম নগাঁও বুলি কওঁতে মই মধ্য অসম বুলি কৈছোঁ মধ্য অসমৰ উঠি অহা প্ৰজন্মৰ কাৰণে এতিয়াতো এটা ডিজিটেল ৰিভলিউশ্যন হৈছে কিন্তু ডিজিটেল ৰিভলিউশ্যন হ'লেও ডিজিটেল ডিভাইডো হৈছে এতিয়া ধৰা ক'ভিডৰ সময়ত আমাৰ অনলাইন ক্লাছবিলাক হৈছিলে অনলাইন ক্লাছবিলাক হওঁতে যিবিলাক দুখীয়া গাঁৱৰ ল'ৰা ছোৱালী স্কুলত পঢ়ে সিহঁতৰ দেউতাকে মোবাইল দিব পৰা নাই মোবাইল নাই এণ্ড্ৰইড ফোন নাই তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হৈছিলে সেইটোৱে ডিজিটেল ডিভাইড বুলি কয় যে মানে সচ্ছল আধ্যৱন্ত লোকৰ ল'ৰা ছোৱালীয়ে ভাল আধুনিক শিক্ষা পাইছে কিন্তু দুখীয়া পিছপৰা আমাৰ আওহতীয়া ঠাইৰ ল'ৰা ছোৱালীবিলাকে সেই সুবিধা নাই পোৱা সেইকাৰণে মই নগাঁৱত এনেকুৱা আমাৰ আওহতীয়া ল'ৰা ছোৱালীবিলাকৰ শিক্ষাৰ প্ৰসাৰৰ কাৰণে এতিয়া ডিজিটেল যুগত তেওঁলোকক তৈয়াৰ কৰিবৰ কাৰণে তেওঁলোকৰ ব্যক্তিত্ব বিকাশৰ কাৰণে মই এটা ডিজিটেল নলেজ চেণ্টাৰ এটা আৰম্ভ কৰিব খুজিছোঁ সেইটোত মোৰ নিজৰ MP ফাণ্ডৰ মই 50 লাখ টকা দিছোঁ আৰু মই তেনেকৈ মই তোৰ পৰা আনি হ'লেও সেইটোত যাতে আমাৰ নগাঁৱৰ মধ্য অসমৰ আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে উঠি অহা প্ৰজন্ম বা যুৱ প্ৰজন্ম আছে তেওঁলোকক আৰু মেণ্টৰশ্বিপ প্ৰগ্ৰেম কৰিছোঁ মই বিশ্বৰ বেলেগ নাম জ্বলা খুব যিবিলাক হেৰি আছে এক্সপাৰ্ট আছে তেওঁলোকে এতিয়া আমাৰ ল'ৰা ছোৱালীক নগাঁৱৰ ল'ৰা ছোৱালীক শিকিব ডিজিটেল পদ্ধতিৰে সৈতে সেইবিলাক মই কৰিব খুজিছোঁ সেইটো এটা মোৰ বৰ ডাঙৰ মোৰ এটা অভিলাষী বৰহমপুৰত থকা ব্লাইণ্ড স্কুলখন আৰু ডেভেলপ কৰিব পাৰিনে বাৰু ছাৰ পাৰি ডেফিনেটলি পাৰি ব্লাইণ্ড স্কুলখনৰ এতিয়া গভৰ্ণমেণ্টে গ্ৰাণ্ট দিছে মই সিদিনাখন পৰ্যালোচনাও কৰিছোঁ আৰু সেইখনৰ আৰু আধুনিকীকৰণ কৰিবৰ কাৰণে তাৰ বিল্ডিংবিলাক বহুত পুৰণা ছাৰ তেতিয়াই আৰম্ভ কৰা বহুত বছৰ অৱশ্যে আজিকালি ব্লাইণ্ড আগতে সেই সুবিধা নাছিলে অসমত গতিকে শ্ৰীমন্ত শংকৰ মিছনে কৰিছিলে সঁচা কথা পায়নিয়াৰিং কাম কৰিছিলে কিন্তু এতিয়া সেই সুবিধা চকুৰ সুবিধা এনেকুৱা আছে চবতে গুৱাহাটীতো আছে বেলেগ জেগাত আছে কিন্তু সেই সময়ত নাছিলে কাৰণে শ্ৰীমন্ত শংকৰ মিছনে কৰিছিলে মই কৈছোঁ যে যুগৰ লগত খাপ খোৱা কিছুমান কাম শ্ৰীমন্ত শংকৰ মিছনে যাতে কৰি যায় সেইটো কাৰণে মই চেষ্টা কৰিছোঁ আৰু মই ইয়াৰ প্ৰজেক্টৰ লগত ইনভলভ অকল সেয়াই নহয় তুমি জানা যে মাইলছ ব্ৰনছন আমাৰ অসমীয়া ভাষাটো পুনৰুদ্ধাৰ হ'ল মাইলছ ব্ৰনছনৰ কাৰণে মাইলছ ব্ৰনছনে তেওঁৰ কৰ্মভূমি আছিলে নগাঁও আৰু মাইলছ ব্ৰনছনৰ কাৰণেই অসমীয়া ভাষাটো পুনৰুদ্ধাৰ হ'ল গতিকে মই মাইলছ ব্ৰনছনৰ এটা প্ৰতিমূৰ্তি সাজিলোঁ এটা হেৰি কৰিলোঁ গোটেই বিদেশত তেওঁৰ পৰিয়ালৰ মানুহবিলাকৰ লগতো যোগাযোগ কৰিলোঁ ঠিক তেনেকৈ মই বিভিন্ন ধৰণৰ বেলেগ ধৰণৰ কিছুমান উন্নয়নমূলক কাম কৰিছোঁ আৰু স্কিলছ মই সেই ডিজিটেল নলেজ চেণ্টাৰটো কৈছোঁ তাত স্কিলছো দিব আমাৰ ল'ৰা ছোৱালীবিলাকে বিশেষকৈ তুমি শুনি আচৰিত হ'বা মোৰ নগাঁও সংসদীয় ক্ষেত্ৰৰ পৰা প্ৰতি বছৰে
প্ৰায় 2 লাখৰ ওচৰা-ওচৰি গোটেই সংসদীয় ক্ষেত্ৰৰ কথা কৈছোঁ দেই 3খন জিলাৰ পৰা প্ৰায় 2 লাখৰ ওচৰা-ওচৰি আমাৰ ডেকা ল'ৰা যিবিলাকৰ পঢ়া শুনা খুব বেছি নাই হয়তো কোনোবাই মেট্ৰিক পাছ কৰিছে কোনোবাই এইটো ক্লাছ 11 বা 12 বা কোনোবাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে ওলাই যায় চাকৰিৰ সন্ধানত আৰু তেওঁলোকে বেছিভাগেই ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰে হেৰিবিলাকত বেলেগ মই আপোনাৰ পৰা এটা জানিব বিচাৰোঁ আমাৰ বৰহমপুৰৰ অলপ আগলৈ এখন বাদলি থান আছে সেই থানখন ছাৰ ডেভেলপ কৰিব পাৰি নেকি ছাৰ তাত যদি বহুত মানুহ আহিব তালৈ চাবলৈ কৰিব লগা কামটো বহুত আছে চোৱা শশাংক আমাৰ বহুত এনেকুৱা ধৰণৰ অনাদৃত সম্পদ আছে যিবিলাক আমি ডেভেলপ কৰিব লাগিব আৰু অহা যোৱা কৰিবৰ কাৰণে ৰাস্তা পদূলি ভাল হ'ব লাগিব মানুহৰ সংযোগ আমি বঢ়াব লাগিব গতিকে তেনেকুৱা ধৰণৰ বহুত আছে আৰু এই থানখনৰ কথা মোক কৈছেও মই চাবলৈও যাম কিন্তু মই এতিয়া বৰহমপুৰ সমষ্টিতে তুমি বৰহমপুৰ সমষ্টিৰ কথা বাৰে বাৰে সুধিছা বৰহমপুৰ সমষ্টিতে মই বিশেষভাৱে উদ্যোগ লৈ মই 8টা ৰাস্তা এইবাৰ দীঘল ৰাস্তা মই চেংচন কৰাই আনিছোঁ দিল্লীত মই যদিও আমাৰ চৰকাৰ নহয় মই বিৰোধী দলৰ তথাপিও মানে খুব উপৰ্যুপৰিভাৱে মই সেই ৰাস্তাবিলাকৰ কাৰণে হেঁচা প্ৰয়োগ কৰিছিলোঁ আৰু নিজে গৈ চৰকাৰী বিষয়াবিলাকৰ লগত এইবিলাকৰ লগত কথা পাতি মই যুক্তিযুক্ততা প্ৰতিপন্ন কৰিছোঁ যে এইবিলাক ৰাস্তা আমাৰ এইবিলাক জেগাৰ কাৰণে যিবিলাক চৰকাৰী আঁচনি আছে কেন্দ্ৰীয় চৰকাৰ আঁচনিত আপোনালোকে এইবিলাক সোমোৱাব লাগিব তেনেধৰণে অকল চোৱা মোৰতো 9টা বিধানসভা সমষ্টি তাৰ ভিতৰত বৰহমপুৰ মাত্ৰ এটা তথাপিও প্ৰত্যেকটো সমষ্টিতে মই তেনেকৈ ধৰণে চেষ্টা কৰিছোঁ আৰু মুঠতে মোৰ গোটেই সংসদীয় এলেকাত মই 43টা এনে খুব গুৰুত্বপূৰ্ণ ৰাস্তা দীঘল ৰাস্তাবিলাক যিবিলাক বজাৰৰ লগত সংলগ্ন হয় যিবিলাক মেইন ৰাস্তাৰ লগত সংলগ্ন হৈ আছে সেইবিলাক ৰাস্তাৰ মই 43টা ৰাস্তাৰ প্ৰস্তাৱ দাঙি ধৰিছিলোঁ কিন্তু সেই 43টাৰ ভিতৰত ভাৰত চৰকাৰে এতিয়া 31টা ৰাস্তাহে চেংচন কৰিছে বাকীবিলাক তেওঁলোকৰ কিছুমান বাধ্যবাধকতা আছে কিছুমান ক্ৰাইটেৰিয়া বুলি যিটো কয় সেই ক্ৰাইটেৰিয়াত পৰিব লাগিব তাৰ ভিতৰত এতিয়া 8টা ৰাস্তা এই বছৰ এতিয়া 23ৰ পৰা এতিয়া হ'ব আৰু তাৰ নিৰ্মাণ কাৰ্য হ'ব 8টা ৰাস্তা চেংচন হৈ আহিছে আৰু গুৰুত্বপূৰ্ণ ৰাস্তাকেইটা উদাহৰণস্বৰূপে ননৈ এৰিয়াৰ পৰা আৰম্ভ কৰি আমনিৰ পৰা যিটো ৰাস্তা আহিছে আহি পেলাই ভেৰভেৰি হৈ পেলাই মহামৃত্যুঞ্জয় মন্দিৰ কাষেদি গৈ পেলাই যিটো এটা খুব গুৰুত্বপূৰ্ণ ৰাস্তা সেই ৰাস্তাটো চেংচন হৈছে বামুণঘাট হৈ তাৰপিছত বামুণী হৈ ননৈ হৈ তাৰপিছতে আমাৰ ভিতৰুৱা অঞ্চলবিলাকৰ বৰহমপুৰ সমষ্টিৰ কেইবাটাও ৰাস্তা ইনফেক্ট মই অহা কাইলৈ এই 8টা ৰাস্তাৰ আধাৰশিলাও স্থাপন কৰিম মই স্থানীয় যিজন বিধায়ক আছে মাননীয় বিধায়ক তেওঁকো লগত লৈ কাৰণ যিহেতু এই ৰাস্তাবিলাক চৰকাৰটো আমাৰ নহয় ৰাস্তাবিলাক নিৰ্মাণ কৰিব অসম PWDয়ে কেন্দ্ৰীয় চৰকাৰে ধন দিছে মই য'ত চেংচন কৰাই আনিছোঁ গতিকে সেই ৰাস্তাবিলাক আধাৰশিলা কাইলৈ আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু মই নিজে চকু দিম যাতে গুণগতভাৱে ৰাস্তাবিলাকৰ নিৰ্মাণ যাতে উচ্চমানৰ হয় কণ্ট্ৰেক্টৰবিলাকৰ যি কাম কৰে সেইবিলাকৰ ওপৰতো মই চকু দিম আৰু তেনেকৈ মোৰ কৰিবলগা বহুত কাম আছে এই 8টা ৰাস্তাই সৰ্বস্ব নহয় বৰহমপুৰ সমষ্টিতে ইমান এটা ভাল আৰু অসমৰ মধ্যস্থলত আৰু মানুহখিনি সামাজিক সাংস্কৃতিকভাৱে বহুত আগবঢ়া আৰু বিশেষকৈ সাংস্কৃতিকভাৱে বৰহমপুৰ সমষ্টিৰ ৰাইজৰ বৰ ডাঙৰ অৱদান আছে অসমৰ জনজীৱনত গতিকে সেইকাৰণে মই কৰিব লগা একেই আছে মই বহুত কথা আলাপ আলোচনা কৰি ক'ত কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেইকাৰণে মই অহোপুৰুষাৰ্থ কৰি আছোঁ আৰু কৰি যাম ছাৰ আৰু মই আপোনাৰ পৰা জানিব বিচাৰোঁ কি আপুনি খোৱা বোৱা কি কৰে ডেইলি আপোনাৰ দৈনন্দিন আপুনি কি খায় চোৱা শশাংক মই চব খাওঁ মই নোখোৱা বস্তু নাই কিন্তু তাৰ ভিতৰতে মই অসমীয়া যিবিলাক আমাৰ খোৱা শাক ঢেকীয়া ধৰা মচন্দৰীয়ে হওক দোৰোণ শাকেই হওক খুতৰা শাকেই হওক ঢেকীয়া এইবিলাক মোৰ প্ৰিয় খাদ্য শাকৰ আঞ্জা ভাত আলু পিটিকা এইবিলাকেই মোৰ প্ৰিয় খোৱা মাছ মাংস মই খাওঁ মই চবেই খাওঁ কিন্তু লাহে লাহে মই এতিয়া কমাই আনিবলৈ চেষ্টা কৰিছোঁ
মই বাকী মাংস বিশেষকৈ ৰেড মিটটো মই কমাবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ ইচ্ছা আছে যে লাহে লাহে মই একেবাৰে নিৰামিষ ভোজী মানে ভেজিটেৰিয়ান মোৰ এটা ইচ্ছা মই লাহে লাহে এতিয়াও মই লোভ সম্বৰণ কৰিব নোৱাৰোঁ কেতিয়াবা মাজে মাজে কোনোবাই দিলে মই খাওঁ কিন্তু ঘৰত সাধাৰণতে আমি মাংস ৰেড মিট নাখাওঁ মাছেই খাওঁ আৰু মই খোৱা চব খাওঁ কিন্তু মই খুব কম পৰিমাণত খাওঁ মই এইটো নহয় যে একেবাৰে বকাসুৰৰ দৰে একেবাৰে চব বুক ৰাখে গিলি নিদিওঁ অলপ অলপ খাওঁ কিন্তু চব খাওঁ আপোনাক মোৰ এটা কুৱেশ্যন সুধিব আছিলে ছাৰ কংগ্ৰেছ পাৰ্টিটোক পৰিয়াল কেন্দ্ৰিক বুলি কয় কিন্তু আপোনাৰতো সেনেকুৱা কোনো নাই মই আপোনাক প্ৰথম কথা হ'ল শুনা কংগ্ৰেছ পাৰ্টিটোক পৰিয়ালবাদী বুলি কয়